हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে এয়া নিশ্চয় চিনি পাইছে চাগে খৰিচা আচাৰ আৰু আজি মই এই খৰিচা আচাৰটো কেনেদৰে বনালো খুব সহজ পদ্ধতিত হেতুকে অলপমান দেখাব লৈছো এয়া চাওকচোন মায়ে মোক ধুনীয়াকৈ বাঁহৰ গাছটো চাফা কৰি দিছে খৰিচা আচাৰ বনাবলৈ তেনেই সহজ সকলোৱে জানেই নহয় জানো মইনো আজি কেনেকৈ বনালো তাকে অকনমান দেখাবলৈ লৈছো খৰিচা আচাৰ খাবলৈ বহুত সোৱাদ লগা হয় সকলোৱে খাই ভাল পায় নহয়নে মায়ে চাফা কৰি দিয়াৰ পিছত মই ধুনীয়াকৈ ধুই ললো ধুইয়া মিহি মিহিকৈ কুটি লৈছো কাৰণ মই আজি মিক্সাৰ গ্ৰাইণ্ডাৰত দিম সেইবাবে মই মিহিকৈ কুটি লৈছো নহলে মিক্সাৰ গ্ৰাইণ্ডাৰতে বহুত কষ্ট পায় আপোনালোকেও ধুনীয়াকৈ মিহিকৈ কুটি ল'ব ইয়াছক মোৰ মিহিকৈ কুটি লোৱা হৈ গৈছে তাৰ পাছত মই মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই 2-3 মিনিট সময় পিছি লৈছো আগতেতো আমি পিহনাতেই পিহো নহয় জানো হেদৰে আমি বাঁহৰ গাজ আচাৰ বনাও ইয়াছক মোৰ খৰিচা আচাৰ ৰেডি হৈয়ে যাব আৰু খুব ধুনীয়াকৈ মিহি হয় আপোনালোকে কৰা নাই যদি এনেদৰে কৰি চাবচোন কাৰণ আজিকালি মানুহৰ বহুত সময়ৰ অভাৱ নহয় জানো এইটো পদ্ধতি বহুত সহজ হয় তাৰ পাছত মই ধুনীয়াকৈ চিচাৰৰ বয়াম এটা চাফা কৰি ললো কাৰণ সদায় আচাৰ চিচাৰ বয়ামত ৰাখিলে ভাল হৈ থাকে ইয়াছক মই ধুনীয়াকৈ খৰিচাখিনি ভৰাই দিলো তাৰ পাছত মই ইয়াতে দিছো ভোট জলকীয়া আৰু ভোট জলকীয়াকিটা মই অকনমান ৰ'দত শুকুৱাই লৈছো কাৰণ কেঁচা জলকীয়া দিলে আচাৰখিনি বেয়া হৈ যোৱাৰ চান্স থাকে ইয়াছক মোৰ খৰিচা আচাৰ হৈ গ'ল ইয়াত আপোনালোকে সোৱাদৰ বাবে অকনমান নিমখ আৰু হালধিও দিব পাৰে মই দিয়া নাই কাৰণ মই তেনেকৈ অলপ আগত বনোৱা আছে সেইবাবে মই আজি অকনমান সিম্পলকৈ বনাই দেখাইছো ইয়াছক মাহতে কোৱা হনো অকনমান পানী দিলে খৰিচাটো কলা নপৰে সেইবাবে মই অকনমান দি দিলো আৰু হাতেৰে চুই দিলে অকন বেছিকৈ টেঙা হয় বুলি কয় আপোনালোকে জানে নে বাৰু আৰু বেলেগ কিবা গম পাই যদি মোকো জনাবচোন দেই আৰু মোৰ ভিডিওটো চাই কেনে পালে ক'ব আৰু চাই যদি ভাল পালে মৰম দিব এসব খৰিচা আচাৰ মোৰ ৰেডি হৈ গ'ল আজিলৈ আহিছো নতুন এটা ভিডিওটি লৈ আকৌ এবাৰ আহিম বহুত বহুত ধন্যবাদ